Welcome students, অধ্যায় 6 ত্ৰিভুজ এই অধ্যায়টোলৈ আজি আকৌ তোমালোকৰ ওচৰত এখন ভিডিঅ' লৈ আহিছো। এই অধ্যায়টোৰ দুটা বহুভুজৰ সদৃশতাৰ সাধাৰণ ধাৰণা মই তোমালোকক মোৰ আগৰ ভিডিঅ'টোত দিছিলো যে দুটা বহুভুজ সদৃশ হয় যেতিয়া তেওঁলোকৰ অনুৰূপ কোণবোৰ সমান হয় আৰু অনুৰূপ বাহুৰ দৈৰ্ঘ্যৰ অনুপাতবোৰ সমানুপাত হয়। আজি এইটো ভিডিঅ'তে সেই একে অধ্যায়ৰ কেটামান উপপাদ্যলৈ তোমালোকৰ লগত আলোচনা কৰিম। তাৰে প্ৰথমটো উপপাদ্য 6.1 আৰু এই উপপাদ্যটো বুজিবৰ বাবে আমি আজি আকৌ এটা এক্টিভিটিজ লৈ যাম আৰু সেই এক্টিভিটিজৰ জৰিয়তে উপপাদ্যটো বুজিবলৈ যত্ন কৰোঁ বলা। আমি কাগজ এখনত সমান্তৰাল ৰেখা টানিলো PQRS আৰু RS সমান্তৰাল ৰেখা আৰু তাৰ পিছতে এটা ত্ৰিভুজ ABC অঙ্কন কৰিলো এখন এখিলা কাগজতে আৰু তাৰ নাম দিলো ABC আৰু সেই ত্ৰিভুজটোক ABC ত্ৰিভুজটোক আমি কটাৰীৰে কাটি পেলাই উলিয়াই ললো। এতিয়া এই ABC ত্ৰিভুজটো কাটি উলিয়াই লোৱা হ'ল আৰু এই ত্ৰিভুজটো BC বাহু R ৰেখাৰ ওপৰত থকাকৈ আমি প্লেস কৰি দিলো যাতে BC R ৰেখাৰ ওপৰতে এটা ভূমি আৰু Q ৰেখাটোৰ সমান্তৰাল আৰু এটা ৰেখা টানিলো যেটো BC বাহুটোৰ ভূমিটোৰ সমান্তৰাল হ'ব। Q ৰেখাটোৱে AB ক E বিন্দুত আৰু AC ক F বিন্দুত কাটিছে। এতিয়া স্কেলৰ সহায়ত আমি AE by EB আৰু AF by FC যোগ লম। A 2.4, EB 4.6, AF 2.4 আৰু FC 4.6 অৰ্থাৎ 12/23 হ'ব দুটাৰে আমি যদি দশমিক উঠাই লওঁ। এতিয়া এই ত্ৰিভুজটো আমি S ৰেখাটোৰ ভূমি হিচাপে লৈ BC ভূমিটো S ৰেখাৰ ওপৰত বহালো আৰু R ৰেখাটোৰ সমান্তৰাল আৰু এটা ৰেখা টানিলো যেটো BCৰ সমান্তৰাল হ'ব। ধৰি ললো R ৰেখাই AB ক X বিন্দুত আৰু AC ক Y বিন্দুত কটাকটি কৰিছে। এতিয়া AX আৰু XBৰ অনুপাত আৰু AY আৰু YCৰ অনুপাত উলিয়াও। AX ৰ দৈৰ্ঘ্য আমি পালো 4.6, XB আমি পালো 2.4, আকৌ AY আমি পালো 4.6 আৰু YC আমি পালো 2.4 পালো অৰ্থাৎ 23/12 দশমিক উঠাই দিলে। এতিয়া এই দুয়োটা জোৰৰ আমি যদি অনুপাতবোৰ ৰিজাই চাওঁ তেতিয়ালে আমি কি সিদ্ধান্তত উপনীত হলো। দুটা ৰিজাই চোৱা যেতিয়া EF সমান্তৰাল BCৰ EF কৰি EF ৰেখা টানিছিলো আৰু তেতিয়া যেটো অনুপাত পাইছিলো সেই অনুপাত আৰু XY BC সমান্তৰালকে টনাৰ পিছত যেটো অনুপাত পাইছো সেই অনুপাতটো ৰিজাই দুটা আমি সমান পালো। অৰ্থাৎ আমি কি দেখিলো যে যদি এডাল ৰেখা কোনো ত্ৰিভুজ এটাৰ বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডাল আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে ৰেখা দুটা একে অনুপাতত বিভক্ত হ'ব। ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকক এই ভিডিঅ'টোৱে উপপাদ্যটো বুজিবলৈ সহায় কৰিছে তেন্তে তোমালোকে এই চেনেলটোক লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা। এইটোৱে মোক আগন্তুক দিনক তোমালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ' আনিবলৈ আৰু প্ৰেৰণা যোগাব। থেংক ইউ।